খদিয়াত আটক আৰক্ষী জোৱান আটকাধীন জোৱানজন বসন্ত বুঢ়াগোহাঁই 25 নম্বৰ বেটেলিয়নৰ জোৱান বসন্ত বুঢ়াগোহাঁই অপহৰণ কাণ্ড সংঘটিত হোৱা তৈলক খাদৰ নিৰাপত্তাৰ দায়িত্বত আছিল বসন্ত বুঢ়াগোহাঁইক আটকৰ কাৰণ সন্দৰ্ভত নিশ্চিত কৰা নাই আৰক্ষীয়ে আমি জনাইছো এই মুহূৰ্তৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ খদিয়াত আটক কৰা হৈছে এগৰাকী আৰক্ষী জোৱানক বসন্ত বুঢ়াগোহাঁইক আটক কৰা হৈছে খদিয়াত 25 নং বেটেলিয়নৰ জোৱান বসন্ত বুঢ়াগোহাঁই অপহৰণ কাণ্ড সংঘটিত হোৱাৰ দিনাখন তৈলক খাদৰ নিৰাপত্তাৰ দায়িত্বত আছিল বসন্ত বুঢ়াগোহাঁইক আটকৰ কাৰণ সন্দৰ্ভত নিশ্চিত কৰা নাই আৰক্ষীয়ে আমি জনাইছো এই মুহূৰ্তৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ খদিয়াত আটক কৰা হৈছে আৰক্ষী জোৱান আটকাধীন জোৱানজন বসন্ত বুঢ়াগোহাঁই অপহৰণ কাণ্ড সংঘটিত হোৱাৰ দিনাখন নিৰাপত্তাৰ দায়িত্বত আছিল বসন্ত বুঢ়াগোহাঁই তৈলখাদৰ নিৰাপত্তাৰ দায়িত্বত আছিল বসন্ত বুঢ়াগোহাঁই আৰু সেইদিনাই অপহৰণ কাণ্ড সংঘটিত হৈছিল আৰু আটক কৰাৰ কাৰণ বৰ্তমানেও জনোৱা নাই আৰক্ষীয়ে আমি শেহতীয়া ভিজুৱেলছ আমাৰ হাতত আহি পৰিছে এক্সক্লুসিভ ভিজুৱেলছ আমি দেখুৱাইছো বসন্ত বুঢ়াগোহাঁইক আটক কৰা হৈছে সেইদিনাখন যিদিনা অপহৰণ কাণ্ড সংঘটিত হৈছিল তৈলখাদৰ 3 গৰাকীকৈ লোকক অপহৰণ কৰিছিল আলফা স্বাধীনে আৰু সেইদিনাখন নিৰাপত্তাৰ দায়িত্বত আছিল এইগৰাকী আৰক্ষী জোৱান বসন্ত বুঢ়াগোহাঁই 25 নম্বৰ বেটেলিয়নৰ এইগৰাকী আৰক্ষী জোৱান বসন্ত বুঢ়াগোহাঁই অধিক খবৰৰ বাবে আমি ফোন লাইনত সংযোগ স্থাপন কৰিছো আমাৰ খদিয়াৰ সাংবাদিক শুক্লেশ্বৰ গগৈৰ সৈতে শুক্লেশ্বৰ ইতিমধ্যে বসন্ত বুঢ়াগোহাঁই নামৰ আৰক্ষী জোৱানজনক আটক কৰিছে আৰক্ষীয়ে শেহতীয়া কি মন্তব্য প্ৰকাশ কৰিছে শুক্লেশ্বৰ ইতিমধ্যে আৰু কিছু সময় পূৰ্বে ইতিমধ্যে বসন্ত বুঢ়াগোহাঁইক আটক কৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত লৈ আনিছে আমি ইতিমধ্যে তেওঁক দেখিবলৈ দেখুৱাইছো যে দৰ্শকসকলক যিগৰাকী বসন্ত বুঢ়াগোহাঁই আজি কিছুদিন ধৰি তেওঁ পলাতক অৱস্থাত আছিলে তেওঁ ONGC যি অপহৰণ কাণ্ড সেই কাণ্ডৰ লগত জড়িত আছে নে নাই তাৰ বিতং তথ্য কিন্তু আৰক্ষী এতিয়ালৈকে আমাক সদৰি কৰা নাই যদিও এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যিদিনাখনে ঘটনাটো ঘটিছিলে তাৰ পিছতে সেইগৰাকী আৰক্ষী বসন্ত বুঢ়াগোহাঁই খদিয়ালৈ আহিছিল আৰু সম্পূৰ্ণ আৰক্ষী দেশতে আহিছিল ঠিক তেতিয়া মানে আৰক্ষীৰ এটা টেলিফোনিক বাৰ্তাত ডিব্ৰুগড়ৰ এটা বাৰ্তাত শদিয়া আৰক্ষীয়ে তেওঁক তালাচী তেওঁক দলঙত বিশেষকৈ শদিয়া ধলা দলঙতে তেওঁক মানে ৰখাইছিলে আৰু তেতিয়া তেওঁক নাম সোধাত তেওঁৰ নামটো ভুলকৈ কোৱাত পাছত তেওঁ আই কাৰ্ড বিচৰাত কিন্তু তেওঁ তেতিয়া তাতে তেওঁ আই কাৰ্ড আৰু কাপোৰ কানি পেলাই তেওঁ জঁপিয়াই পলায়ন কৰিছিল আৰু আজি বিগত সেই দিন ধৰি আজিলৈকে তেওঁ পলাতক অৱস্থাত আছিল কিন্তু আজি পুৱাৰ পৰা আমি জানিব পাৰিছিলোঁ যে নাটকীয়ভাৱে তেওঁ হয়তো আত্মসমৰ্পণ কৰিব এই কথাই চৰ্চা হৈ আছিলে গোটেই শদিয়া মহকুমাত ইতিমধ্যে আমি জানিব পাৰিছোঁ এডিচনেল SP গৰাকীয়ে মোক জনাইছে যে তেওঁক ইতিমধ্যে শদিয়া বছাৰ গাঁৱৰ এটা চাপৰিত তেওঁক আটক কৰি আনিছে কিন্তু বহু লোকে কৈছে আত্মসমৰ্পণ কৰিছে প্ৰকৃততে তেওঁ আত্মসমৰ্পণ কৰিছে নে আটক কৰিছে সেয়াও এক ৰহস্য বিষয় ইতিমধ্যে শদিয়াৰ যি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তেওঁ সোধা পোছা কৰি আছে যি বসন্ত বুঢ়াগোহাঁই তেওঁ সোধ কৰি আছে আৰু আমি জানিব পাৰিছোঁ যে ইয়াৰ পিছতে শিৱসাগৰ এটা আৰক্ষী দল আহিব তেওঁলোকে তেওঁক আহি ইয়াত চোৱাৰ পাছতে নিশ্চিত হ'ব যে প্ৰকৃততে সেই ঘটনাৰ লগত এই ব্যক্তিজন জড়িত আছে নে নাই